So আমি বিশ্বনাথ ঘাটত আছো বিশ্বনাথ চাৰিআলি ইয়াত কেইবাটাও মন্দিৰ আছে দুৰ্গা মন্দিৰ গণেশ মন্দিৰ কেইবাটাও মন্দিৰ আছে খুব বিখ্যাত হয় বিশেষকৈ পিকনিক টাইমত ইয়াত বহুত মানুহ থাকে তো আজি ইমান ভিৰ নাই তথাপি বহুত ধুনীয়া আমি এইটো পাৰৰ পৰা ইটো পাৰলৈ যাম আৰু মানে দেখাব আপোনালোকক তো আমি নাৱৰে সেইটো পাৰ পামগৈ দেখাই দিয়ক এইফালে ভিউটো দেখাই দিওঁ খুব ধুনীয়া নজাৰা হয় ব্ৰহ্মপুত্ৰ আমি এতিয়া বিশ্বনাথ ঘাটত আছো ব্ৰহ্মপুত্ৰৰ সাইডতে থকা এটা মন্দিৰ হয় কেইবাটাও মন্দিৰ আছে ইয়াত খুব পপুলাৰ জেগা হয় পিকনিকৰ সময়ত আৰু আজি সবতকৈ লাকি হয় মই কেইবাবাৰো ইয়াত আহিছো আজি প্ৰথমবাৰ নাৱত এটা পাৰৰ পৰা এটা দ্বীপৰ মাজলৈ গৈ আছো আৰু আমাৰ লগত এই বন্ধুবৰ্গ সকলো আছে আৰু আমাৰ নাৱৰীয়া খুৰা দুজনলৈ ধন্যবাদ জনাইছো তেওঁলোক থকাৰ কাৰণে আজি আমি এনেকৈ নদীৰ মাজত আহি উপভোগ কৰিব পাৰিছো সো এইটো এটা ধুনীয়া শ্বট হ'ব আৰু মানুহৰ ব্লগত চাই ভাল পাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব কমেণ্টো পাৰিলে দিব এটা খুব ভাল লাগিছে আমাৰ দুজন নাৱৰীয়া আছে আৰু এজন আছে তেওঁকো উঠাই দিম ফটো আছে মানুহ মাছ পাইছে নাই নাই পোৱা নাক বন্দিত আছে আপুনি চাই আহি ক'ব যে নাৰজনে কি কৈছে অ'কে বাই অভিনীলৰ কাহিনীটো নহ'লে হয় হা ইয়াৰ ভিতৰত অভিনীলৰ কাহিনী নহয় দ্বীপত আকৌ পালোহি নাৱেদি আহি ইয়াত খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে প্লাছ লজিং ফেচিলিটিও আছে চ' আপোনালোকে আহি ইয়াত থাকি খুব ভাল পাব ধুনীয়াকৈ থাকি খাই বৈ মেলি এদিন থাকি ধুনীয়াকৈ যাব পাৰিব খুব কমতে হয় চ' আগফালে এখন জাহাজো আছে জাহাজখনতো থকাৰ সুবিধা আছে
সো এটা ধুনীয়া প্লেচ আজি আপোনালোকে আৰমানৰ ব্লগৰ থ্ৰুৱেদি দেখিব আৰু বাৰে বাৰে মই এইকাৰণে কৈ আছোঁ আজি আৰমানৰ মৌন ব্ৰত আছে সো আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক চাই উপভোগ কৰক আৰু আমি ড্ৰোনৰ শ্বট কিছুমানো ল'ম বাই বাই